নমস্কাৰ বন্ধু বান্ধৱসকল, কি খবৰ? আজি বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ। আজি এখন ভাওনা আছে আমাৰ ঠাণ্ডাখোৱাত, তালৈকে বুলি ওলাইছোঁ। চাই থাকিব। আমাৰ গাড়ী আহি গ'ল, আমাৰ ৰঞ্জন দত্তৰ লগত আমি যাম একেলগে। দত্ত আমাৰ পালেহি। তাৰপিছতে এইফালে আমাৰ আজি নাটখনৰ ছাগলীৰ মুখাভাগ নতুনকৈ অনা হৈছে। আমাৰ আজি নাটকখনো নতুন। আজি লিখিছে নাটকখন উৎপল খনিকৰদেৱৰ ধৃতৰাষ্ট্ৰ গান্ধাৰ মিলন গান্ধাৰ পতন। তাকে আজি প্ৰথম শ্ব' কৰিম আমি। গৈ পাই গ'লোগৈ। এইভাগ নামঘৰতে আজি ভাওনাখন অনুষ্ঠিত হ'ব। ভাওনা হৈছে উৎপল খনিকৰৰ ধৃতৰাষ্ট্ৰ গান্ধাৰ মিলন গান্ধাৰ পতন। ইতিমধ্যে আমাৰ মেকআপ ঘৰত চাগে দেখিছোঁ মানুহ আহিলেই চাগে। তাৰপৰা এয়া আহিছে আৰু সকলোৱে চাহ তাহ খাইছে আৰু মেকআপ আৰম্ভ কৰিছে। আজি আমাৰ ড্ৰেছ মেকআপ হৈছে পাপু কাইহঁতৰ। সেইফালে পলাশ ভাই আছে মেকআপত। তাৰপিছতে আমাৰ এজনে মেকআপ কৰিলেই অলৰেডি। তো চাই থাকক আৰু এনেকৈ আৰু আমাৰ হেমন্ত কাই সেয়া নিজে নিজে মেকআপ কৰা লাগিলে। এইফালে সোমালি আছে। তাৰপৰা আজি নাটকখন নতুন, যিহেতু অখৰাটো তেনেকৈ হোৱা নাই। বিশেষকৈ আমাৰ কম্পিটিশ্যন আছে, সেইটো কাৰণে আজি ডেমো কৰিবলৈ আহিছোঁ। তাৰপিছতে মই ভাবিলোঁ মেকআপটো মই কৰি লওঁ। তাৰপৰা ধুনীয়াকৈ মোক পলাশ ভাই মেকআপটো কৰি দিছে। আৰু আজি মোৰ ভাওটো হৈছে ধৃতৰাষ্ট্ৰ। এটা আনকমন ভাও গাম, টান সেইটো চেলেঞ্জিং ভাও মোৰ কাৰণে। তো চাই থাকিব। মেকআপটো ধুনীয়াকৈ কৰি লওঁ। কৰি পেলাই এতিয়া কি হয় নাজানো আৰু। নতুন নাটক, নতুন ভাও, বহুতখিনি কষ্ট কৰিবলগীয়া হৈছে ভাওটো। আৰু গোটেইখিনিয়ে কৈছে ভাওনাখন যিহেতু নতুন, ইমান ধুনীয়া স্ক্ৰিপ্ট উৎপল খনিকৰদেৱে লিখি উলিয়াইছে। তাৰপৰা ধুনীয়াকৈ কিতাপ এটা লৈ ল'লোঁ। ধৃতৰাষ্ট্ৰ এইটো ডেকা কালৰ ধৃতৰাষ্ট্ৰ। নিয়মতে দাড়িটো নাথাকে, কিন্তু দাড়িটো ডেমৰ কাৰণে লগাই লৈছোঁ। কম্পিটিশ্যনত হ'লে লগাব নোৱাৰিম। তো চাই থাকক। তাৰপৰা আমাৰ ভাওনা শেষ হৈ গ'ল। ভাওনা শেষ হোৱাৰ পিছত গৃহস্থই আমাক আহাৰৰ ব্যৱস্থা কৰি দিছে, ভাত দিছে। আমি এতিয়া সকলোৱে মিলিজুলি ভাত খাইছোঁ। এইফালে আমাৰ চন্দ্ৰহঁত আছে, গোটেইখিনি আছে, দুষ্মন্তহঁত আছে, গোটেইখিনি খোৱাত ব্যস্ত। এতিয়া কাৰো মুখলৈ চাবলৈ সময় নহয়। চবেই মুখলৈ হাতৰ পৰা মুখলৈ ভাত নিছে, চবেই খাইছে। তো চাই থাকক। ধুনীয়াকৈ আমি ভাত পানী খাই ঘৰলৈ যাম। তো পাছত অন্য এটা ব্লগত লগ পাই আছোঁ। আজিলৈ ধন্যবাদ।